এতিয়া আমি ফটোশ্বুট আহিলোঁ মাৰ্চেল লাইট ষ্টুডিঅ'। তো প্ৰথম আমাৰ চিৰিয়েলখন কেনেকুৱা হ'ব অকণমান লৈ লওক। মাইকটো তাত আছে। মাইকটো ইয়াতে আছে নেকি? বা বেলেগ বস্তু এইটো বঢ়িয়া। একচুৱেলি তুমি লাইভ আছে নেকি? ৰেকৰ্ডিং চলি আছে। এনেকৈ লাইভ কৰা লওক। কোনোবা আহিছে কলিং বেল আহিছে আৰু আমি বালিঘৰৰ ফটোশ্বুট কৰি আছোঁ আজি। ফটোশ্বুটৰ এণ্টায়াৰ ফেমিলি গোটেইখিনি আছে আৰু জাষ্ট আমি এতিয়া মেকআপ হৈ আছে। আমি ফটোশ্বুট আৰম্ভ কৰিম অলপ পিছতে। আৰু ফাৰ্ষ্ট লুক হিচাপে আমাৰ দৰ্শকসকললৈ আমি পোষ্টাৰ আগবঢ়াম অতি সোনকালে। তো আমাৰ মই কোৱাতকৈ আপোনালোকে পোষ্টাৰখন প্ৰথমতে চাওক, তাৰপিছত আমি আগলৈ কথা পাতিম আৰু সকলোলৈকে আপোনালোকক সকলোকে প্ৰিন্সেছ চিনাকি কৰি দিব। ধন্যবাদ। এয়া আমাৰ লগত আছে ৰূপম দা। তো ৰূপম দাৰ লগত আমি আগতে বহুত কাম কৰিছোঁ। এতিয়া ৰূপম দা কওক কেনেকুৱা? যিকোনো এটাত ক'লেই হ'ল। প্ৰিন্সৰ লগত আগতে কাম কৰিছোঁ। মোৰেই ল'ৰা হৈছিল বাৰু, এইবাৰো মোৰেই ল'ৰা। আৰু আমি খুব ধুনীয়া এটা লাইট কমেডি এটা কাম কৰিছিলোঁ ন আগতে। আৰু বহুত দিন মই প্ৰিন্সক লগ পাইছোঁ এইবাৰ এইটো কামত। সি মাজতে অকণমান আঁতৰিও আছিলে এইটো লাইনৰ পৰা। ত' ভাল লাগিলে প্ৰিন্সৰ পৰা। এতিয়া আমি এখন নতুন ধাৰাবাহিক ৰেঙনিত দিব 3 জানুৱাৰীৰ পৰা 7:30 বজাত বালিঘৰ। প্ৰণৱ বিবেকৰ পৰিচালনা, কাহিনী চিত্ৰনাট্য নয়ন সৰ্বৰ আৰু প্ৰযোজনা আমাৰ সুকুমাৰ বৰ্মনৰ। সি নিজে অভিনেতাও এইখনৰ। আৰু বহুত আমাৰ দীপিকা বা আছে, উপাসনা আছে, প্ৰিন্স সুকুমাৰ আছে আৰু সীমাশ্ৰী বৰা আৰু বহুত আছে। আপোনালোকৰ চিনাকি মোক বহুত দেখা পাব। খুব ধুনীয়া এটা ফেমিলি ষ্টৰী এটা মানুহে খুব ভাল পাব বুলি আশা কৰিছোঁ। আৰু আজি আমাৰ ফটোশ্বুট আছে। আমাৰ প্ৰণৱে ক'লেই খুব সোনকালে পোষ্টাৰখন আপোনালোকলৈ আমি আগবঢ়াই আছোঁ। চ' আশাৰে আমিও বাট চাই আছোঁ। আপোনালোকেও আমাক আকৌ আঁকোৱালি ল'ব বুলি আমি আশা কৰিলোঁ, মৰম পাম বুলি আশা কৰিলোঁ। আমাৰ আৰু আছে ইয়াতে আমাৰ আৰ্টিষ্ট, আপোনালোকক প্ৰিন্সেছ চিনাকি কৰি দিব এজন এজনকৈ। ধন্যবাদ। থেংক ইউ ৰূপম দা। এতিয়া মই যাম লিপিবা ওচৰলৈ। লিপিবা কেনেকুৱা এতিয়া কওকচোন আমাৰ প্ৰিন্সৰ ব্লগ। আজি আমি গোটেইবোৰ লগ খাইছোঁ। মানে আমাৰ শ্বুটিং চলি আছে বালিঘৰ ধাৰাবাহিকখনৰ। ৰেঙনিত টেলিকাষ্ট হ'ব। ডেট দিলে ন 3 জানুৱাৰীৰ পৰা। 3 জানুৱাৰীৰ পৰা 7:30 বজাত। গতিকে আমি আজি আচলতে ফটোশ্বুটৰ কাৰণে আহিছোঁ। আপোনালোকে চাব দেই। খুব সুন্দৰ এটা কাহিনী, পৰিয়ালকেন্দ্ৰিক এটি কাহিনী। আৰু প্ৰিন্স মোৰ ল'ৰা হৈছে। প্ৰিন্স মোৰ আগতেও ল'ৰা হৈছিলে, এতিয়াও ল'ৰা। গতিকে আমি একেলগে সকলোৱে কাম কৰিছোঁ। দীপান্বিতা আছে, উপাসনা আছে, সুকুমাৰ বৰ্মন আছে। আমি বহুত আছোঁ। আপোনালোকে চাব মানে সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 7:30 বজাত আৰু ৰাতি 10 বজাত ৰিপিট হয়। কোনোবাই যদি 7:30 বজাত কিবা কাৰণত মিছ কৰিলে চাব। আৰু আমাৰ প্ৰিন্সৰ চেনেলটোও চাব। ঠিক আছে, ধন্যবাদ। থেংক ইউ বা। কিনাৰতে বহি আছে আমাৰ এইজনী টিকলি। এই হৈছে দীপান্বিতাৰ ছোৱালী আৰু এইখনত দীপান্বিতা আৰু মোৰ ছোৱালী কেৰেক্টাৰ কৰি আছে। কেনেকুৱা লাগিছে তোমাৰ এক্টিং কৰি আমাৰ লগত? ভাল লাগিছে। এতিয়া তুমি মোক কি বুলি মাতা? দেউতা। এয়া দীপান্বিতা। নমস্কাৰ। এইবাৰ মই প্ৰণৱৰ লগত দ্বিতীয়খন মেগা চিৰিয়েল কৰিম। ফাৰ্ষ্ট কৰিছিলোঁ অভিমান বুলি। আৰু চবতকৈ মোৰ এটা এইখনত আচলতে নতুনত্ব বুলি ক'বলৈ গ'লে মোৰ কেৰেক্টাৰটো আপোনালোকে খুব ভাল পাব। সাদৰী বোৱাৰী এগৰাকী ভাল পায়েই। চবতকৈ ডাঙৰ কথা হ'ল এইবাৰ মোৰ ছোৱালীয়ে এক্টিং কৰিছে মোৰ লগত। আৰু আকৌ মোৰ ছোৱালীয়ে হৈছে। সেইটো কাৰণে মোক খুব এক্সাইটেড আৰু খুব মানে কি ক'ম আৰু খুব ভাল লাগিছে।
আৰু খুব ভাল লাগিছে কাম কৰি দিনটো বিৰাট ভাল লিপি বা মোৰ মানে কি ক'ম আৰু খুব মৰমৰ ৰূপম দা সুকুমাৰ প্ৰিন্স আৰু প্ৰিন্সৰ কথা কি ক'ম খুব গালি পাৰি থাকে ইমান গালি পাৰি আপোনালোকক খং উঠিব কিন্তু চাই থাকিব খুব গালিও পাৰিব বুজিছেনে আৰু চাব নাপাহৰিব বালিঘৰ সোমবাৰৰ পৰা শনিবাৰলৈকে 7:30 আৰু ৰাতি নিশা 10 বজাত এই জানুৱাৰী 3 তাৰিখৰ পৰা চাব কিন্তু ধন্যবাদ থেংক ইউ দীপান্বিতা এইবাৰ আমাৰ আহিছে এয়া সুকুমাৰ বৰ্মন নমস্কাৰ স্বাভিমানৰ পিছত এইটো দ্বিতীয় কাম আমাৰ গতিকে স্বাভিমানক যেনেকৈ মৰম দিছিল বালিঘৰকো তেনেকৈ মৰম দিব বুলি আশা ৰাখিছোঁ জানুৱাৰী 3 তাৰিখৰ পৰা সন্ধিয়া 7:30 বজাত আৰু নিশা 10 বজাত বালিঘৰ আমি আপোনালোকৰ মাজত আগবঢ়াই দিম গতিকে একেইখিনি মৰম আমাক দিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ থেংক ইউ সুকুমাৰ আৰু লগত আছে আমাৰ এতিয়া য'ত আমি ফটোশ্বুট কৰি আছোঁ নেচাৰেল লাইট ষ্টুডিঅ' অ'নাৰ এণ্ড ফটোগ্ৰাফাৰ আমাৰ আশিষ শইকীয়া আশিষে কেনেকুৱা লাগিছে মোৰ ভালেই লাগিছে আৰু বহুত আগৰ পৰাই শুনি আছিলোঁ কি বালিঘৰ আহি আছে স্বাভিমানখনো মই ফটোশ্বুট কৰিছিলোঁ তাৰপিছত স্বাভিমানৰ পিছত এতিয়া বালিঘৰ আশা কৰোঁ আৰু ভাল হওক আৰু সুকুমাৰদাৰ লগত এইবাৰ মোৰ 3-4 নম্বৰমান কাম কিন্তু বালিঘৰ যিমান মানে শুনি আছোঁ তো আৰু দেখিছোঁ আজি শ্বুট হৈ আছে তো ভাল লাগি আছে তো ভাল হ'ব লাগে থেংক ইউ আমাৰ এয়া কেমেৰাৰ মানুহজন এতিয়া আমাক কওক কেনেকুৱা প্ৰস্তুতি বিৰাট ভাল লাগিছে মই আচলতে মাজতে ব্ৰেক দি দিছিলোঁ কেইবাবছৰো ব্ৰেক দিলোঁ এতিয়া আকৌ নতুনকৈ প্ৰণবাই সেইদিনা আচলতে গণেশগুৰিত মই ফুলৰ পুলি লৈ আছিলোঁ ফুলৰ পুলি লৈ থাকোঁতে সুধিছে দাদা নতুনকৈ কাম কৰা নাই নেকি ঠিক তাৰ পাছতে ঘৰত আহি পাইছোঁ অলপ দেৰি পাছত মেছেঞ্জাৰত এটা মেছেজ আহিছে প্ৰিন্স তোমাৰ নাম্বাৰটো দিয়া চালোঁ প্ৰণৱ দা কল কৰিলোঁ প্ৰণৱৰ লগত কথা পাতিলোঁ লগ কৰিব মাতিলে বহু দিনৰ পাছত নতুনকৈ ভাল লাগিছে বালিঘৰ আৰু টীমটো গোটেইখিনি ফাৰ্ষ্ট সুকুমাৰক লগ পাইছোঁ আৰু উপাসনাক লগ পাইছোঁ বাকী সকলোকে লগত কাম কৰিছোঁ লিপিবাটো মই যেতিয়াৰ পৰা কৰিছোঁ মোৰ মাৰ কেৰেক্টাৰ লিপিবা আছেই আৰু ৰূপম দা মোৰ দেউতাৰ কেৰেক্টাৰেই কৰি আছে আৰু ভাল লাগিছে আপোনালোকে সকলোৱে চাব জানুৱাৰী 3 তাৰিখৰ পৰা বাৰে প্ৰতি ৰিপিট কৰি আছোঁ যাতে আপোনালোকে নতুন বছৰ এটা নতুন কনচেপ্ট নতুন উপহাৰ হিচাপে দিয়ক আশীৰ্বাদ কৰক আমাৰ সোমবাৰ পৰা শনিবাৰলৈ নিশা 7:30 বজাত আৰু ৰাতি 10 বজাত ধন্যবাদ এতিয়া মই বাকীসকলক দেখুৱাম থেংক ইউ সুকুমাৰ মোবাইলটো ধৰি দিয়া হয় এয়া আমাৰ আছে উপাসনা আমাৰ ক'লে সকলোৱে ষ্টাৰ্ট হ'ব আৰু নতুনকৈ 3 জানুৱাৰীৰ পৰা আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ আমাক সকলোকে আশীৰ্বাদ কৰিব কামবিলাক আমাৰ সঁহাৰি দিব ধন্যবাদ থেংক ইউ এইটো ষ্টুডিঅ' মই ষ্টুডিঅ'টো দেখাই দিওঁ একদম আপোনাৰ আমাৰ দূৰদৰ্শন কেন্দ্ৰৰ অপজিটতে আছে আশিষ শইকীয়া বিৰাট সুন্দৰকৈ ষ্টুডিঅ' এটা নেচাৰেল লাইট ষ্টুডিঅ' বহুত ধুনীয়াকৈ কাম কৰে আশিষে আমি গোটেই টিমটো ইয়াত বহি আছোঁ তো কাবেৰী আছিলে আমাৰ কাবেৰী কোনোবা গ'ল কাবেৰী আচলতে তাই খোৱাত ব্যস্ত হৈ আছে মেকআপ কৰি তাই খাবলৈ টাইম নাই পোৱা আমাৰ গোটেই চিৰিয়েলখন মেকআপ কৰি আছে কাবেৰী নমস্কাৰ মই বালিঘৰত বৰ্তমান মেকআপ কৰি আছোঁ ভাল লাগিছে সকলো টিম লগত সুকুমাৰ দা বহুত জ্বলাই থাকে মোক বহুত কিবা কিবি কৈ থাকে চবেই জ্বলাই মোক মৰমৰ জ্বলাই আটাইতকৈ ভাল মেকআপ কৰিব কাক হা আটাইতকৈ ভাল মেকআপ কৰিব কাক
কাক মেকআপ কৰিবলৈ ভাল লাগে? কাক মেকআপ কৰিব? সুকুমাৰ দাক চবতছে বেয়া লাগে। বহুত ডিষ্টাৰ্ব দিয়া মানে মোবাইলটো এনেকুৱাই থাকে ভাল কাক লাগে? এনেকুৱাই থাকে। ভাল কাক লাগে? লিপিকা বাক বেছি ভাল লাগে। আৰু কাৰ মেকআপটো ঠিকে থাকে অনবৰত? প্ৰিন্সদাৰ মেকআপ চবতছে ভাল থাকে। ভালে থাকে ন? বেয়া নহয়। হা লিপিকা বাক কৰি ভাল লাগে। হা নাই নাই নালাগে, বেয়া নালাগে। ধন্যবাদ কাবাৰী। আমাৰ গোটেইসকলক যোৱা তলৰ পৰা ওপৰলৈকে পাছলৈ